আমি শুনিবলৈ পাই খুব দুখ লাগিছে। আমাৰ এটা পৰিয়াল সিনিয়ৰ হয়, ওয়াইফ এণ্ড হাজবেণ্ড এটা ঘৰত থাকে আৰু তেখেতসকলক ৰাতি হত্যা কৰিছে। আৰু ৰাতিপুৱা আমি খবৰটো পাই খুব বেয়া লাগিছে। তেখেতসকলক দাহেৰে কাটি পেলাই মানে হত্যা কৰিছে। তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জী দুইজনো খুব ভাল এটা ব্যক্তি আছিলে আৰু তেখেতসকলৰ সন্তান বাহিৰত থাকে বুলি আমি গম পাইছো। তো আমাৰ বিধায়ক ডাঙৰীয়া তেখেতৰ পৰিয়ালক খবৰ ল'বলৈ গৈছে আৰু পুলিচৰ লগতো কথাটো পাতিছো। তো তাত অলপ মানে দুষ্কৃতি টাইপৰ তেখেতসকলৰ দুইজন সিনিয়ৰ মানুহ থকা বা সিনিয়ৰ ব্যক্তি থকা চান্স লৈ পেলাই কোনোবা দুষ্কৃতি এইটো কৰিছে বুলি গম পাইছো। তো পুলিচে তদন্ত কৰি আছে আৰু অতি শীঘ্ৰে এইটো কৰায়ত্ব কৰিব যোনে কৰিছে। আৰু ইয়াৰ পিছত আমি তেনেকুৱা অলপ কাম কাজ কৰিবলৈ অহা বা বিভিন্ন মানুহবিলাকক অলপমান চোৱা চিতা কৰাৰ কাৰণে নজৰ দিয়াৰ কাৰণে ইতিমধ্যে মই SP ডাঙৰীয়াৰ লগত কথা পাতিছো। গতিকে এই ঘটনাটো আমাক সকলোকে অলপ মানে অলপ চক কৰিছে। এনেকুৱা ঘটনাবিলাক যাতে পিছত নহয় সেইটো অলপ আমি সকলো সজাগ হ'ম।